हेलो गाइस কি খবৰ মই অনুশ্ৰী মোৰ নতুন এটা মিনি ব্লগলৈ স্বাগতম জনাইছো মই গৈছিলো আমাৰ গাঁৱৰ ওচৰৰে বছাপথাৰ গাঁৱৰ বড়ো নামঘৰত অবিৰতা ভাগৱত পাঠ চলি আছিল তাৰলৈ গৈছিলো বিশেষকৈ ভালকৈ ভিডিঅ' কৰা নহল তাৰ ডেকোৰেচনটো বহুত ধুনীয়াকৈ সজাইছিল এয়া সৰুকে পুখুৰী এটা সজাই মানে পানীখিনি ষ্টক কৰি পেলাই মাছ জীয়াই থৈছিলে বহুত ধুনীয়া লাগিছিল এইখিনি দেখিবলৈ তাৰপিছত ভিতৰৰ ডেকোৰেচনটো মই মানে পাঠ পঢ়ি থকাখিনি ভিডিঅ' কৰিবলৈ নহ'ল কাৰণ মই পাহৰি থাকিলোঁ হোৱা মানুহৰ কাম কি ক'ব আৰু মানে বাহিৰৰ দৃশ্যত ভিডিঅ' কৰা হ'ল কিন্তু ভিতৰত যে নামঘৰৰ ভিতৰৰ পাঠ পঢ়া দৃশ্য ভিডিঅ' কৰিব নোৱাৰিলোঁ তাৰপিছত আমি চাহ খাবলৈ নিছিলে সেয়াও ভিডিঅ' কৰিব নোৱাৰিলোঁ কিন্তু ক'ম আৰু এলেহুৱা মানুহৰ কথা ভিডিঅ'টো ইমানতে শেষ কৰোঁ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশা আজিলৈ বাই বাই